হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু ভাল পালে লাইক কমেণ্ট কৰিব আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজি আহিছোঁ এটা অন্য ট্ৰেণ্ডিং ভিডিঅ'লৈ। আপোনালোকে সকলোৱে জ্ঞাত যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথ আজিও ভাইৰেল। সদায় তেনেকুৱা ভাইৰেল হৈ থাকিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে জানে যে এই যে ভাইৰেল হ'ল, এই ভাইৰেল হোৱাৰ আঁৰত নিশ্চয় কোনোবা নহয় কোনোবা এজন ব্যক্তি থাকিবই, এইটো স্বাভাৱিক কথা। গতিকে সেই ভাইৰেল হোৱাৰ আঁৰৰ ব্যক্তিজন বাৰু কোন আপোনালোকৰ জানিবলৈ মন নাজানে? নিশ্চয় যাব। ঠিক তেনেকৈ মই ইচ্ছুক আছিলোঁ তেনেকৈ জানিবৰ কাৰণে, কিন্তু আজি আপোনালোকলৈকো আগবঢ়াইছোঁ সেই ষ্টেটমেণ্টটি। কৰিশ্মা নাথৰ নিজ মুখেৰে এটা সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাৎকাৰৰ সেই ব্যক্তিগৰাকীৰ মানে আচল ৰহস্যময়ী ব্যক্তিগৰাকীৰ বিষয়ে আহকচোন তেন্তে ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। ক'ব গ'লে আমাৰ শিৱ পূজাৰ তৃতীয় দিনাখনে নাম আছিলে পাঠশালা শিয়ালমাৰীত। তাৰপিছত প্ৰথমতে নাম পৰিৱেশন কৰিলোঁ। তাৰপিছত দ্বিতীয় নামটিত বহুত মানুহ হৈছিলে, বহুত বেছি মানুহ হৈছিলে। তাৰপিছত এজন ল'ৰাই মানে ভিডিঅ' কৰি আছিলে সি। তাৰপিছত লাষ্টলৈ আছে। তাৰপিছত আমি যেতিয়া ভাত খাই আমি যেতিয়া নাম শেষ হোৱাৰ পাছত ভাত খাব যাব ওলাইছিলোঁ, তেতিয়া ক'লে যে বাইদেউ আপোনাৰ ভিডিঅ' কেইটামান কৰিছোঁ চাওকচোন। তাৰপিছত মোক দেখুৱালে, কৈছে যদি তুমি ল'ব খোজা, মই কৈছোঁ দিয়াচোন পিছত। তাৰপিছত সি মোক ভিডিঅ'টি দি দিলে মানে। কিন্তু মই ভিডিঅ'টি সামাজিক মাধ্যমত মানে দিয়াও নাই ক'তো, হোৱাটছএপতো দিয়া নাই, ফেচবুকতো দিয়া নাই, ক'তো দিয়া নাই। কিন্তু কোনোবা কেনেকৈ পালে, সি চাগে কাৰোবাক দিছিলে নেকি, কিন্তু ভিডিঅ'টো সিয়ে কৰিছিলে। কিন্তু মই হ'লে নামটো নাজানো এতিয়ালৈ। ইয়াৰ পৰাই মানে ভিডিঅ'টো কোনোবাই পাই চাগে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ শুনি কেনেকুৱা লাগিলে সেই ৰহস্যটো? গতিকে আজি কৰিশ্মা নাথৰ নাগাৰা নামৰ এটা দিহাৰে এই ভিডিঅ'টো সামৰিম। আহক তেন্তে ভিডিঅ'টো আগবঢ়াইছোঁ আৰু জয় অসম। ধন্যবাদ।